আমাৰ 1 নম্বৰ কোকৰাঝাৰ লোকসভাৰ যিটো ইলেকশ্যন ষ্টেণ্ডিং কমিটি সেইটোতো বনোৱা হৈ গ'ল। আজি আমি ইলেকশ্যন ষ্টেণ্ডিং কমিটি অফিচ ইনগ্ৰেশ্যন কৰিলোঁ আৰু আজিৰ পৰাই আমাৰ যিখিনি ব্লক ৱাইজ বা প্ৰাইমাৰী ৱাইজ যিখিনি প্ৰগ্ৰাম ইলেকশ্যন ষ্টেণ্ডিং কমিটিৰ সেইটো আজি শ্বেডিউল কৰা হ'ব। যেন হওক আমি 1 নম্বৰ কোকৰাঝাৰ লোকসভা হিচাপে আমাৰ BPF দলৰ কৰ্মী নেতাসকলে যেনেকুৱা কষ্ট কৰি আছে আমাৰ ৰিজাল্টটো ভাল হ'ব বুলি আমি ক'ব পাৰোঁ। আৰু এনেতো আমাৰ BPF দলক আজিৰ দিনত সকলো জাতি জনগোষ্ঠীয়ে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে, এইটো আমি দেখিবলৈ পাইছোঁ। তো এই হিচাপত আমি কোকৰাঝাৰ লোকসভাটো জিকাটো খাটাং হৈ গ'ল। আৰু যোৱাকালি আমি দৰং ওদালগুৰি লোকসভাৰ যিটো নমিনেশ্যন আমাৰ BPF দলৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো ইয়াক আমি নমিনেশ্যন ফাইল কৰিলোঁ আৰু খুব গৰ্জিয়াছলি আমি নমিনেশ্যনটো ফাইল কৰিব পাৰিছোঁ। আৰু ইয়াত আমি যেনেকুৱা ধৰণৰ ৰাইজৰ যিটো অংশগ্ৰহণ সেইটো দেখি পেলাই আমি ক'ব পাৰোঁ যে দৰং ওদালগুৰি লোকসভাও আমাৰ 100% জিকিব। সকলো জাতি জনগোষ্ঠীয়ে আগুৱাই আহিছে দৰং ওদালগুৰিৰ ক্ষেত্ৰতো। তো আমাৰ ফাইটিং হ'ব দৰং ওদালগুৰিৰ BJP কংগ্ৰেছ আৰু BPFৰ মাজত। তো জানক আমাৰ BPF দলৰ পজিশ্যনটো খুব ভাল এতিয়া কোকৰাঝাৰ লোকসভা আৰু দৰং ওদালগুৰি লোকসভাটো সেইখিনি কথা। আৰু আজি আমি বৰপেটা লোকসভাৰ যিটো আমাৰ BPF দলৰ কেণ্ডিডেট এইটো আমি আপোনালোকৰ থ্ৰুদি আমি ঘোষণা কৰিব ভাবিছোঁ। আমাৰ সমেশ উদ্দিন ডাঙৰীয়া সেইটো কেণ্ডিডেটটো আৰু নাই দে বৰপেটা লোকসভাৰ কেণ্ডিডেট হ'ল সমেশ উদ্দিন বৰপেটা লোকসভা আমাৰ 3rd ফেজতে ইয়াৰো অতি সোনকালে নমিনেশ্যন দিব আমি প্ৰিপেয়াৰ কৰি আছোঁ। কেণ্ডিডেট বহুত আছিল বৰপেটা লোকসভাটো, কিন্তু আমি লাষ্টত যোৱাকালি আমি ফাইনেল কৰিলোঁ যে সমেশ উদ্দিনক দিয়াটো ভাল হ'ব বুলি। গতিকে আমাৰ দলৰ পজিশ্যনটো বৰপেটা লোকসভাটো বেয়া নহয় আৰু শোণিতপুৰ লোকসভাটো বেয়া নহয়। আৰু এতিয়া বাকী আছে গুৱাহাটীও আমি অতি সোনকালে ঠিক কৰিম। এইটো 2nd ফেজত 3rd ফেজত গুৱাহাটী লোকসভাও কেণ্ডিডেট আহি আছে, কিন্তু আমি ঠিক কৰিব পৰা নাই। পচন্দমতো আমি কেণ্ডিডেট পোৱা নাই, সেইকাৰণে আমি ঠিক কৰিব পৰা নাই। সেইখিনি কথা। ষ্টাৰ কেম্পেইনাৰ আমাৰতো দলতেই আছে মেলা ষ্টাৰ কেম্পেইনাৰ বহুত খাম্পা আছে, মই আছে, প্ৰমীলা বাইদেউ আছে, ৰিহন ডিমাৰী আছে, ধানেশ্বৰ বসুমতাৰী আছে, আৰু আমাৰ ৰবিৰাম নাৰ্জাৰী আছে ষ্টাৰ কেম্পেইনাৰ, দেৰাচাঁদ আছে ষ্টাৰ কেম্পেইনাৰ হিচাপ নাই। আৰু এই যে চুলতান আলম আছে, গোৰ্খাও আছে, আমাৰ নন্দলাল মগৰ ষ্টাৰ কেম্পেইনাৰ আমাৰ বহুত আছে, বেলেগ দলতকৈ বেছি আমাৰ দলত ষ্টাৰ কেম্পেইনাৰ। আমি 5টা সমষ্টিত খেলিম বুলি ঘোষণা কৰিছোঁ। আজিলৈকে আমি 4টা সমষ্টিটো কেণ্ডিডেটটো ঠিক কৰিব পাৰিছোঁ। এতিয়া একটা বাকী আছে, সেইটো হ'ল গুৱাহাটী, সেইটো আমি ঠিক কৰিব পৰা নাই। তো ড্ৰাইভাৰটো চেঞ্জ হ'ল, আগৰ কথা পাতাটো আমাক বাকী দিব কৈছিল না, এই ড্ৰাইভাৰটো চেঞ্জ হ'ল, এতিয়া বেলেগত গ'ল। কথা পাতি আছোঁ, আহিব। UG ব্ৰহ্ম কি কৈছে কোৱা নাই, কৈ থাকিব দিয়ক। 2 মাহ পিছত UG ব্ৰহ্ম হিচাপে নাথাকিব। আমাৰ দলত কোনো এনেকুৱা হায়াৰ ছিষ্টেম নাই, কাকো হায়াৰ কৰা নাই আমি। আমাৰ দলত যিখিনি আছে চব অৰিজিনেল।